আজি ৰাইজে অতিষ্ঠ হৈ এই বিজেপি ইউপিপিএল দলক ত্যাগ কৰি আমাৰ দলত সদায় মানে যোগাযোগ কৰি পেলাই আমাৰ লগত যোগদান কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই মিথ্যাচাৰ, শিষ্টাচাৰী, মিথ্যাচাৰ, গাদ্দাৰী এই প্ৰমোদ বড়ো ডাঙৰীয়াই ছুইজাৰলেণ্ড বনোৱাৰ কথা কয়। আমাৰ ৰাস্তা দেখিছে, এইটো ছুইজাৰলেণ্ডৰ ৰাস্তা নেকি? তেখেতে ঘৰে ঘৰে মানে চাকৰি দিয়াৰ কথা কৈছিল। ৭৫,০০০কৈ পইচা মহিলা সেল্ফ হেল্প গ্ৰুপবিলাকক পইচা দিয়াৰ কথা কৈছিল। মাছ মাৰি খোৱা, খৰি বিক্ৰী কৰি খোৱা, চব্জি বিক্ৰী কৰি খোৱা ব্যক্তিসকলক তেখেতে ২ লাখকৈ টকা IBS দিয়াৰ কথা কৈছিল। এই ধৰণৰ কথা। আৰু ইফালে আমাৰ অঞ্চলত বিজেপি দলৰ বহুখিনি মহিলা বাইদেউসকলক মানে ঠগাই আছে, সেইটো আমি দেখিছোঁ। এটা সময়ত কৈছিল নতুনকৈ বিয়া হোৱা ল'ৰা ছোৱালীক সোণা দিয়াৰ কথা, অসাৰ মিছা কথা। ঠিক তেনেকৈ মানে যিবিলাক সেল্ফ হেল্প গ্ৰুপবিলাকৰ মানে লোন লোৱা আছিল, বন্ধন বেংক, মাইক্ৰ' ফাইনেন্সৰ, এইবিলাক তেখেতসকলে ৰেহাই দিয়াৰ কথা আছে, এইবিলাক মিছা কথা। গছ পুলি ৰোৱাৰ নামত ১০,০০০কৈ পইচা দিয়াৰ কথা, এইবিলাক মিছা কথা। লাখপতি বাইদেউ বনোৱাৰ কথা আছে, ১০,০০০কৈ পইচা দিব, এইটো বেপাৰ বাণিজ্য কৰি লাখপতি বাইদেউ হ'ব লাগে, এইবিলাক কথা মিছা কথা। ইলেকশ্যন আহিলে মিছা ফৰ্ম বিতৰণ কৰে। এইবাৰো গাঁৱে গাঁৱে মানে এতিয়া অৰুণোদয় ফৰ্ম বিতৰণ কৰা আৰম্ভ হৈছে। এই ধৰণৰ কথা। যিবিলাক ৰেচন কাৰ্ড আছে সকলো ঘৰে ঘৰে বোলে অৰুণোদয় ফৰ্ম যাব বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই সিদিনা মিটিঙত কোৱা শুনিছোঁ। কিন্তু অৰুণোদয় পাবৰ কাৰণে 4টা নিয়ম নীতি আছে। অৰুণোদয় পাবৰ কাৰণে বিধৱা হ'ব লাগিব 1 নম্বৰ, 2 নম্বৰত হ'ব লাগিব বিবাহ বিচ্ছেদ হোৱা মহিলা হ'ব লাগিব, 3 নম্বৰত বিবাহ নোহোৱাকৈ 45 বছৰ পাৰ হোৱা ছোৱালী মানুহ থাকিব লাগিব, আৰু 4 নম্বৰত বিকলাংগ হ'ব লাগিব। এই গতিকে এওঁলোকে মিটিং মাতিলে মহিলা বাইদেউসকলক অৰুণোদয় ফৰ্ম দিম, IBS দিম, এইবিলাক মানে প্ৰলোভিত কৰি পেলাই তেখেতসকলে মিটিং পাতিব লগা অৱস্থা হৈছে। আজি মহিলাৰ এই যুঁজ, কাৰণ এই যে এইবাৰ 0 হ'ব, যে প্ৰমোদ বড়ো 0 হ'ব, কি ক'ব এতিয়া? ইউপিপিএল ফিল্ডতে নাই, এওঁলোকে ফিল্ডতে নাই কাৰণে এতিয়া ক'ব লাগে ইটিং কৰিছে। কিন্তু প্ৰমোদ বড়োৰ যে বিগ 0 এইবাৰ, এইযোৰে লাষ্ট। প্ৰমোদ বড়োক হাতাও, BTC বাচাও, এই শ্লোগান আজি BTCত চলি আছে।